Hello and welcome to Easy Cooking Recipes. আজি মই চিলি চিকেন গ্ৰেভি বনাইছো। 250 গ্ৰাম boneless চিকেন লৈছো আৰু সৰুকৈ কাটি লৈছো। 1 চামুচ আদা নহৰু দিছো, নিমখ আৰু এটা কণী ভাঙি দিছো আৰু এইদৰে মিক্স কৰি লৈছো। এতিয়া 2 চামুচ ময়দা আৰু 4 চামুচ কৰ্ণফ্লোৰ মানে হাফ কোৱান্টিটি ল'ব লাগে আৰু এইখিনি 15 মিনিট মান মেৰিনেট কৰি থৈ দিম। এটা বাটিত পানী লৈছো আৰু 2 চামুচ সয়া সস দিছো। দুই চামুচ টমেটো কেচাপ লগতে 2 চামুচ কৰ্ণফ্লোৰ। মন কৰিব যাতে নৰ্মেল পানী লয়, গৰম পানী দিলে কৰ্ণফ্লোৰবোৰ গুট মাৰি যায়। কেৰাহীত ৰিফাইন তেল দি গৰম হোৱাত চিকেন পিচবোৰ যোগ কৰিছো। কেৰাহীখন ডাঙৰ দেখি গোটেইবোৰ দি দিলো। 2 মিনিট মান ঢাকি ৰাখিম। আৰু এতিয়া পিচবোৰ উলুটাই দিছো। মাংসবোৰ ৰঙা হৈ আহিছে। এইদৰে চাকু এখন লৈ চেক কৰি লৈছো। এইখিনি সিজিছে। এতিয়া কেৰাহীৰ পৰা উঠাই ৰাখিম। একেখন কেৰাহীতে পিঁয়াজ যোগ কৰিছো। এইদৰে কাটি ল'ব। আৰু আদা নহৰু খুন্দা দিছো। কেঁচা গোন্ধ যোৱালৈকে ভাজিব। এতিয়া কেপচিকাম দিছো। এটা ডাঙৰ সাইজৰ লৈছো আৰু 1 মিনিট মান ভাজিম। এতিয়া ৰেডি কৰি থোৱা পানীখিনি দিম। অলপ লৰাই দিব আৰু অকণমান উতলিব দিব। চিকেনখিনি দিলো।
গোটেইখিনি সিজিবৰ বাবে ঢাকি থম 2 মিনিটমান। যদি কেপচিকামবোৰ কেঁচাকৈ ভাল পায় ইয়াতে ৰাখিব পাৰে। আৰু যদি ডাঠ কৰিব খোজে আৰু অলপ উতলাই দিব। অলপ ডাঠ হ'লেই বেছি ভাল লাগে। মই গেছ অফ কৰিলোঁ। 5 মিনিটমানৰ বাবে ঢাকি ৰাখিম। এয়া আমাৰ চিলি চিকেন। সাৰ্ভ কৰিম এতিয়া। ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।